ভাবকচোন যদি নদী এটা পাৰ কৰাৰ কাৰণে আপুনি 200 কিলোমিটাৰ ঘূৰি আহিব লগা হয়, যাৰ ফলত আপোনাৰ টাইম, এনাৰ্জি আৰু পইচাৰ অপব্যয় হয়, তেতিয়া কেনেকুৱা লাগিব? সেম তেনেকুৱাই লাগে ধুবুৰী আৰু ফুলবাৰী অঞ্চলৰ লোকসকলৰ। কাৰণ তেওঁলোকৰ ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ বাবে লাগে 6 ঘণ্টা সময়। কাৰণ নদী পাৰ হবলৈ কোনো হেতু নাই। তো এই প্ৰব্লেমটো দেখিয়েই 19 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ব্ৰিজৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। লাৰ্চন এণ্ড টুৰ্বো চমুকৈ L&Tয়ে এই প্ৰকল্পৰ নিৰ্মাণ চুক্তি অধিগ্ৰহণ কৰে, য'ত ধুবুৰী ফালে প্ৰায় 3.5 কিলোমিটাৰ আৰু ফুলবাৰীৰ ফালে প্ৰায় 2.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তথা 12.625 কিলোমিটাৰ এপ্ৰ'চ ভায়াডক্টকে ধৰি এখন নেভিগেশ্যন দলং থাকিব, যি দুয়োফালে এপ্ৰ'চ ৰোড আৰু ইণ্টাৰচেঞ্জৰ সৈতে সংযুক্ত হ'ব। প্ৰায় 5,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই দলংখনে নদীৰ দুয়োপাৰৰ মাজত যাত্ৰা কৰিবলৈ ফেৰী সেৱাৰ ওপৰত নিৰ্ভৰশীল অসম তথা মেঘালয়ৰ লোকসকলৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব। ব্ৰিজখনৰ নিৰ্মাণ কাৰ্য 2028 চনত সম্পূৰ্ণ হ'ব, যাৰ পাছত নদী পাৰ হ'বলৈ কেৱল 20ৰ পৰা 30 মিনিট সময় লাগিব। এই ব্ৰিজখন হোৱাৰ পাছত মানুহৰ পাৰ্চনেল লাইফৰ লগতে কমাৰ্চিয়েল ৱেটো যথেষ্টখিনি সহায়ক হ'ব। তাৰোপৰি টুৰিজিম ছেক্টৰতো অভিয়াছলি ডেভেলপমেণ্ট হ'ব, কাৰণ য'ত ৰাস্তা নিৰ্মাণ হয় তাত অট'মেটিকেলি কানেক্টিভিটি বাঢ়িলে বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট এণ্ড ইনভেষ্টমেণ্ট দেখা যায়। সেয়েহে এইটো কেৱল এটা কনক্ৰিট আৰু লোহাৰ ঢাঁচা নহয়, এইটো হয় ধুবুৰী আৰু ফুলবাৰীৰ লাইফলাইন। নমস্কাৰ।